Hi friends, মই মোৰ YouTube channel Omar and Mixole স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা বৰ ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আহিছো। তেনেহলে এই ইম্পৰ্টেন্ট ইনফৰমেশনটো কি? হাউকচোন ভিডিওটো আৰম্ভ কৰো। গুৱাহাটী ইউনিভাৰ্সিটিয়ে এখন নোটিছ জাৰি কৰিছে যে যিখিনি এফিলিয়েটেড কলেজ গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে তেওঁলোকৰ যিখিনি ষ্টুডেন্টে 2019-20 শিক্ষাবৰ্ষত টিডিসি সেকেন্ড সেমিস্টাৰ, ফোৰ্থ সেমিস্টাৰ আৰু সিক্স সেমিস্টাৰৰ এক্সামৰ ৰিজাল্টত তেওঁলোকৰ বেক বা এৰিয়াৰ লাগিছিল সেই ষ্টুডেন্ট সকলৰ যেটো ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কস হয় সেইখিনি গুৱাহাটী ইউনিভাৰ্সিটিয়ে বিচাৰিছে। গতিকে তাৰ লগত সংলগ্ন ৰাখি মৰিগাঁও কলেজেও এখন নোটিছ জাৰি কৰিছে যে যিসকল ষ্টুডেন্ট মৰিগাঁও কলেজত 2019-20 শিক্ষাবৰ্ষত টিডিসি সেকেন্ড, ফোৰ্থ আৰু সিক্স সেমিস্টাৰৰ এক্সামৰ ৰিজাল্টত বেক আৰু এৰিয়াৰ হৈ আহিছিল সেই ষ্টুডেন্ট সকলক তেওঁলোকৰ নিজা ডিপাৰ্টমেন্ট সমূহৰ লগত 5 আগষ্ট 2020 তাৰিখৰ ভিতৰত কন্টেক্ট কৰি ইন্টাৰনেল এসেসমেন্টৰ যেটো মাৰ্কস হয় ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কসটো ইনপুট কৰাত সহায় কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু যদি ষ্টুডেন্ট সকলে আহি তেওঁলোকৰ নিজা ডিপাৰ্টমেন্টৰ লগত কন্টেক্ট নকৰে তেতিয়া হলে তেওঁলোকৰ যদি কিবা ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কসৰ কিবা খেলিমেলি হয় তেতিয়া তাৰ বাবে কলেজ কৰ্তৃপক্ষ জগৰীয়া নহয়। আৰু যিমান পাৰে মোৰ এই ভিডিওটো ষ্টুডেন্ট কমিউনিটিৰ মাজত শেয়াৰ কৰি দিয়ক যাতে যিসকল ষ্টুডেন্টৰ তেনেকুৱা প্ৰবলেম হৈছে এই প্ৰবলেমখিনি তেওঁলোকে সলভ কৰি ল'ব পাৰে। আৰু আজি মোৰ যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে এটা লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ নাপাহৰিব।